ও ঠান্ডা কত হেৰি ঘূৰিলো দুবাৰ ঘূৰিলো গাইছ ফাইনেলি আহিবলৈ মালাগৰ এইফালে গা ধুই আছে নেদেখা হয়তো কিবা বেলেগ ৰুমত আছে মালটোই বেলেগ পিছপিনে আছে মস্ত হয় কি ঠাণ্ডা ফাইনেলি গাড়ী কাগজ চাগজ লৈ ললো এতিয়া মানে আপোনালোক গমে গৈছে তাতে নাম্বেল চাই ক'ত যাই আছো কি যাই আছে তো সেইসকলো চাই থাকক ভিডিঅ'টো যদি নতুনকৈ আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তো ব্লগ ডাইৰেক্ট মটো ব্লগিঙত লগ পাই আছোঁ আপোনালোকক মানে শিঙি মাৰে পালোঁ জাষ্ট শিঙি মাৰে আহি ক্লিপবিলাক চাব খোজে ভিডিঅ' ক্লিপৰ মাজতো লগাটো অসম্ভৱ কথা তাৰপিছত যদি আপোনালোকে যদি চাব বিচাৰে যদি ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ আইডিৰ লিংক দিয়া আছে আপোনালোকে যাওক আৰু তাতে ফটো ভিডিঅ' চব চাব পাৰিব যি কৰিছোঁ আৰু নেচাৰেল জেগাৰ মাজে মাজে যাই আছোঁ আমি আপোনালোকে চাই থাকক সকলো ভিডিঅ'টো এতিয়া মানে 1 ঘণ্টামানৰ ৰাস্তা আছে আৰু যাই আপোনালোকক লগ পাইছোঁ তাতে মানে মটৰ ব্লগিঙৰ চব কেইটামান চাই লওক তো গাইছ মানে ধুনীয়া নেচাৰ দেখা পালোঁ সেইকাৰণে ভাবিলোঁ ৰখি যাওঁতে ফটো চটো মাৰি লওঁ মাইকেল কি ক'বি ক এইবিলাক সদায় এনেকৈ থাকে কিয় মানে বুজি নাপাওঁ এটো সেই তাতো সেই কাৰণটো কি বুজি নাপাওঁ একেলগে মানে গমে পাইছে আপোনালোকে দেখা যায় পিকনিকৰ গাড়ী কিমান গাড়ী চব পিনে পিকনিকৰে গাড়ী মানে তো ভাল লাগছে কিবা জেগাখিনি চাই মানে একদম হেৰি পৰিৱেশ চ' গাইছ আমি আহি পাইছোঁ মেঘালয় এইবিলাক মোক ফটো মাৰি দিছে গাইছ ইনষ্টাগ্ৰামত পাবি ইনষ্টাগ্ৰামত আইডিটো ডিছক্ৰিপশ্যনত দিয়া আছে ডিছক্ৰিপশ্যনত লিংক থাকিব নহ'লে আপোনালোকে যাই ডাইৰেক্ট চাব পাৰে এনেকৈ নেচাৰেল আৰু পুৰা একদম নেচাৰেল জেগা চাম আমি মানে ব্ৰেকফাষ্টটো কৰিলোঁ মানে ৰাতিপুৱা মস্তবাৰে মগজটো কিন্তু কেমেৰাত কৰা নাই কিন্তু এনে মস্তবা বিশেষকৈ লাষ্ট কৰে কেমেৰা সিমান কেমেৰাত ফ্ৰেণ্ডশ্বিপ নহয় চ' গাইছ মানে ব্ৰেকফাষ্টটো কৰা হৈ গ'ল এতিয়া যাই আছোঁ আছিলে এতিয়া মিটিং পাতি যাই আছে গমে পোৱা নাই ক'ত কি আছে মানে লোকেশ্যন চাই হয় গন্তব্যতে আৰু চাই থাককচোন যদি পাৰত বুলি যাই আছোঁ তাতে অন কৰিম কেমেৰা
খুৰীজনে আমাক মানে পাৰ্কিং কৰাৰ কাৰণে সুবিধা কৰি দিলে তো থেংক ইউ এইফালে আছে চব মানে সিপিনে যাই লওঁ তাৰপিছত ধৰি নাও চাও পাৰিলে যদি উঠিম যদি দামে দৰে মিলে গমে পায় কাক কিংকে পেৰিব লাগে ইয়াতে গমে পায় মানে সেই চান্সটো থাকে তো গাইছ বলক তো চলিব পাৰি আৰু জিনিসপত্র ঢুকাইতে পারে তো চব পিনে মানে মানুহ গাইছ মানে তলে ওপৰে সেইকাৰণে আপোনালোকে যদি আহে সোনকালে অহাৰ কাৰণে চেষ্টা কৰিব কাৰণটো মানে ভিৰটো একদম বেছি চৰি মানে ভিৰটো একদম বেছি সেইকাৰণে সোনকালে অহাৰ কাৰণে চেষ্টা কৰিব তো মালাই এইফালে কি কবি এটা ৰাণী খামা আপোনালোকে গুগল মেপত পাব মানে বাইক লৈ হেলি 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত আৰামছে আহি পায় যদি ক'তো নৰখায় আমি ৰখাওঁতে কিন্তু 12টা বাজিল তো সেইফালে নাও চাও চলি আছে পিছপিনে তো মই বেক কেমেৰাত দেখাই দিছোঁ তো এইফালে নাও চব পিনে নাও আছে আৰু পিকনিক দেখা নাই অলপ মানে গেপ নাই চব পিনে এনে আহিলে অলপ সোনকালে অহাৰ কাৰণে চেষ্টা কৰিব মানে বৰ্তমান নাৱত মানে বগৰী লৈছে 10 টকাকৈ লৈ আহিব আপোনালোকে নাৱৰ যোনটো মজা বগৰী খাই সেইটো মই আপোনালোকে আহক ৰাণী খামাত তো নমস্কাৰ তাত দেখাম আৰু বস্তু বা এইফালে আছে হেৰি তো বুম লাগি আছে গাইছ তো এইফালে নাও যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মালাবাসী কৰি দিব গাইছ কৰি দিলে নিথক খুব ভাল পাম আৰু খুব ভাল পাম একদম মেপছাই অসাই এইটো তোমাক ক'ত এই আগত দিছে এই চাই নলি পৰা দেখা পাই নাম যদি দেখা পাই যাম So shit man. मैं ना तो सेटी पावर करा नहीं माने ब्लॉग तो बहुत लंबा हो गई सके সেইকাৰণে মই ইয়াতে ছুটি কৰি দিম বুলি ভাবিছো আপোনালোকৰ মাজত Sunday jam. So, guys, আজিলৈ এৰিছো নেক্সট ব্লগত নতুন জায়গাৰ পৰা লগ পাম till then tata bye bye